জুবিন গাৰ্গ নামেই যাৰ পৰিচয়। তেওঁ গুণৰ ভঁৰাল, সংগীতৰ ৰচা, তেওঁ জুবিন গাৰ্গ দাদা। দয়ালু হৃদয়ৰ গৰাকী, নিজৰ সুৰেৰে সকলোতে চকুত। প্ৰথমে হৃদয়ৰ কোনোবা এটা চুকত এটা দুটা গানেৰে বাস কৰিছিল, আৰু এতিয়া সুউচ্চ অট্টালিকা সাজিলে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত। প্ৰেয়সীৰ এটা ফোন কল অথবা মেছেজৰ বাবে ইমান অপেক্ষা কৰা নহয়, যিমান দাদাৰ নতুন গান এটা মুক্তি হোৱা দিনটোৰ বাবে অপেক্ষা কৰে হাজাৰ হাজাৰ অনুৰাগী। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হৈ তাজমহল। গানটো শুনা লগে বুকুখন যেন ধপ ধপ কৰি উঠে। মায়াবিনীৰ ৰাতিৰ বুকু, বতাহে বতাহে আজি অনামিকা কোন তুমি, জীৱন কচুপাতৰ পানীৰ দৰে। গানবোৰ শুনিবলৈ প্ৰয়োজন নহয় বিশেষ মুহূৰ্ত, এই গানবোৰ শুনাৰ লগে লগে যেন প্ৰতিটো মুহূৰ্তই হৈ পৰে বিশেষ। ইয়াৰ আমোদ লুইত কণ্ঠ, সুৰৰ সম্ৰাট নিশাচৰ আদি নানান উপাধিৰে বিভূষিত জুবিন দা আমাৰ মৰম। তেওঁ বিতৰ্কৰ অন্ত নাই, তেওঁৰ বিৰুদ্ধে চকু চৰহা লোকৰ সমালোচনাৰ শেষেই নহয় পৰিধি, কিন্তু ঘেণ্টা কাকো খাতিৰ নকৰে তেওঁ স্পষ্টবাদী কণ্ঠৰে। কোনে কৈছে ভগৱান নাই, খাৰগুলিৰ আহি এবাৰ চাব দিব তেখেতক। মূৰ্তি অথবা বেনাৰত থকা ভগৱান, তেওঁ অসমীয়া দুখীয়া অসহায় লোকৰ হৃদয়ত থকা জ্বলন্ত ভগৱান, নামেই যাৰ পৰিচয় জুবিন গাৰ্গ।